মমি ফোন নকৰিবি বাকী যি কৰা গাইজ তো আজি আছে নৱমী কালি আছিলে অষ্টমী তো কালি পূজা চালোঁ কি কিছিল আপোনালোকক মই দেখুৱাইছোঁ আৰু আজি যিহেতু নৱমী হয় তো আমি মানে মোৰ লগত কোন যাব মই সেইটো আপোনালোকক পিছত দেখুৱাই আছোঁ তো আমি পূজা চাবৰ কাৰণে ওলাই আছোঁ এতিয়া সময় হৈছে 3টা আমি 3:30মান বজাত ওলাই যাম যিহেতু আজি অলপমান দূৰত যাম তো ক'ত যাম কেনেকুৱা ঠাইত পূজা আছে মই আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আপোনালোকে চাই থাকিব আৰু মই ভিডিঅ'টো কিন্তু কালিৰ দৰে মণ্ডপত যাই পেলাই কণ্টিনিউ কৰিম গাইজ তো আমি বাছৰ পৰা নামিলোঁ এই আহিছে মোৰ লগত আমাৰ ঘৰৰ ওচৰত থাকে আমাৰ যে বৰ মন আছিল দুৰ্গা পূজাত ঘূৰাই তো আমি ঘূৰিম আৰু পিছফালে বাম্পাৰ মানুহ আছে আগফালে তাপাম মানুহ আছে আৰু নাজানো আমি ক'ত যাই আছোঁ তাই কৈছে মানুহৰ পিছে পিছে যাই থাকোঁ ক'ৰবাততো যাই থাকোঁ তো সেনেকুৱাই আৰু গৈ আছোঁ আগফালে পূজা হৈ আছে যেন লাগিছে নাজানো কি হ'ব লাইট জ্বলি আছে অঁ ওপৰত লাইট জ্বলি আছে মানুহে কয় ন য'ৰ পৰা ধোঁৱা ওলাই তাতে জুই লাগে বুলি কয় তেনেকৈ তাতে আগফালে লাইট জ্বলি আছে কাৰণে আমি ভাবিছোঁ তাতে পূজা হৈ আছে তালৈকে যাওঁ আৰু গৈ পেলাই তাতে ভিৰ কেনেকুৱা হৈছে দেখাই আছোঁ কৰিবৰ কাৰণে ভিৰৰ মাজে মাজে আহি আছোঁ মানে সন্মুখত মেলা হৈ আছে বাইদেউ চকৰি দিছোঁ ময়ো উঠিম তো আমি সেইকাৰণে মানে গৈ আছোঁ আৰু লাইন পাতি পাতি যিমান ঠেকা ঠেকি হ'লেও বিচাৰি 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 মেলা আহি পালোঁ এটা বাম্পাৰ উঠিছে চাব পাৰিব আপোনালোকে আমাৰ টিকেট কাটিলে এতিয়া এইটো হৈছে লাইন ক'ৰ পৰা বা লাইন পাতিব লাগিব ঠিকছে না ইয়াতে আমি উঠিম লাইন পাতি আছোঁ সেইকাৰণে যিমান ভিৰ হ'লেও তাৰমানে আমি হাঁহি হাঁহি ধেমালি কৰি আছোঁ ইয়াৰ পৰা নামাৰ পিছত আমাৰ অৱস্থা কি হ'ব আমি নাজানো দেখি কওঁ এতিয়া ঠিক আছে বাৰু ইয়াত বমি ফোন নকৰিবি বাকী যি কথা নপৰে ডোন্ট ৱৰি অ' আমিতো ওপৰত লটকি থাকিলোঁ এতিয়া নামি বেছি দিন নাই আৰু বেছি দিন নাই অকণমান মান আমাৰ ওপৰত পৰি যাওঁ দে ত' গাইজ আমি আৰু এখন মেলাত আহিছোঁ ইয়াতে অকণমান ভিৰটো কম আছে সেইখনতকৈ সৰু মেলা সেইটো উঠিবি নেকি উঠিবি গাইজ আজি আমাৰ ডাল পাত হ'ব যেন পাইছোঁ মোৰ নানুৰ লগত থাকি চাওক একবাৰ বোলে তাই বোলে ইয়াতে উঠে সেইটোত উঠি পেলাই মন নভৰিল টিকেট কাটিলোঁ এইখন 100 টকা এইবাৰ এইখনত উঠিব বোলে এই মোক মাৰিব যেন পাইছোঁ এইবাৰ इसकी भोली सी सूरत में मत जाना गाइस এইবাৰ এখনত শেষ হবে শেষ মানে মই শেষ Hey guys, তো start হৈ গ'ল আমি লাহে লাহে কৰি মজা লওঁ এর বাকি আছিলে উঠোৱাৰ উঠিছোঁ আমি তাতে উঠিলোঁ আপোনালোকে দেখি
এতিয়া আমি কুলফি ল'বৰ কাৰণে আহিছোঁ এয়া নানুই কুলফি লৈ ল'লে আমি এতিয়া কুলফি খাম আমি দৌৰি দৌৰি বাছ পাইছোঁ আমাৰ অৱস্থা নাই খালা মালা হৈ গৈছোঁ পিছফালে বহুত ভিৰ ভাগ্যক্ৰমে আমি চিট পাইছোঁ আমি বাছৰ পৰা নামিলোঁ মই তেতিয়াৰ দৰে ধুনীয়াই হৈছোঁ এই অৱস্থা চাওঁ ঘৰৰ পৰা কি ধুনীয়া কৰি দিছোঁ আৰু কি হ'ল আমি গণেশগুৰিত থকা দুৰ্গা পূজাত ইয়াতে অহা হোৱা নাছিলে তো ইয়াতে অকণমান পূজা হেৰি কৰিলোঁ চালোঁ আৰু এতিয়া আমি অকণমান জিলেপি আৰু কিবা কিবি লওঁ তাৰপিছত আমি ঘৰলৈ বহুত পূজা চালোঁ আজি নানুকো ঘৰত গালি পাৰা নাই মোকো গালি পাৰা নাই আমি তাৰমানে ডাঙৰ হৈছোঁ ন তো আমি এয়া জিলাপি খুৰমা এইবিলাক ল'লোঁ তই কি কি ল'লি মাক এটা আৰু আমি ল'লোঁ এতিয়া আমি ঘৰলৈ যাওঁ তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ নে কি কয় গাইছ বাই বাই গুড নাইট